যদি আমার চ্যানেলটি মিস করে আসছে না তাহলে সাবস্ক্রাইব করে নাও আর ঘন্টা বাটনটো টিপি দিব হে দম 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 তো ওয়েলকাম ব্যাক টু মাই কেকে ব্লগ সো আউট আমি শুনতে স্বতন্ত্র আছো যে তাই মছি দাতা ইচ্ছা আমি ক'ত যা আছো মাংস আনিয়া কাৰণ আমি আজি খানা খাম সেইভাবে আজি মাংস আনিয়া যাওঁ আৰু আজি আমি দু ষ্টাৰ্ট কৰি দিলোঁ হেল্ল গাইছ আৰু গাইছ মুতটো গাইছ বেমাৰ হৈছিল গম পাইছে মাতটো গাইছ ইতিয়ানো ইমান এটা ঠিক হোৱা নাই মাতটো ইমান ঠিক হোৱা নাই কিন্তু ভাতটো আজি এটা খানাকে খাই দিওঁ মাংস দি মাংস মানে কি কৰোঁ মাংস ব্ৰইলাৰে কৰোঁ দে আৰু চাইদাও আৰু কি কৰোঁ আমি লগ পাই আছো আগত তো গাইছ আমি যাই আছো কৃষ্ণ দোকানত ঐ ক'ত যাক লাগলাই যাবি জানো মই নাযাম এই ৰিক্সা গাইছ জানো মই নাযাম কৃষ্ণ দোকানত ই আগে গেছি আৰু টাইমো নাই বেছি আমাৰ হাতত গম পাইছা নাই তাড়াতাড়ি করলি হল আর নাকি তাড়াতাড়ি করলি হল ইটা টাইম আমার হাতত আছে 1:32 কি হব এটা খানা বনাতে আমার টাইম লাগবে না দক গাছ লগ পাই আছো মাংসটো আমি লৈ লওঁ লৈ ফেলে লগ পাই আছো দক তো গাইছ আমি মাংস জুখি থৈ হলো এতিয়া আমি মছলা আনিব যাই আছো দোকানত নাকি মছলাটো লৈ লওঁ লৈ ফেলে লগ পাই আছো আগত গাইছ চাইদা দোকান পালো মছলা লৈ ললো আৰু ডাইৰেক্ট আমি মাংসটো লওঁ তো লৈ কিনে লগ পাই আছো আৰু ডাইৰেক্ট নাকি গাইছ নাকি কাকা এতিয়া খানা কোনে বনাব নোৱাৰি খানাটো তই বনবি দেচোন মোকে মাৰা আৰু এই মছলাটো পৰিম গাইছ চাইদা আৰু আমি কৃষ্ণকে লাগাল পালো তাৰমানে সি নাছিল নে দোকানত তাক দেখি আছো ৰ মই আৰু দোকান যাব লগা আছে মানে গাইছ মাংস আনিব যাব লগা হ'ল চলিটো আৰু বাঢ়ি গ'ল এলে মাংস লৈছোঁ তো গাইছ যাই কিনে লগ পাই আছোঁ হয় গাইছ তো আপোনালোকে গম পাইছে কিজানি আমি খানাটো ক'ত খাম এইগিলা জেগাত আমি খানা নাখাওঁ কাৰণ আমাৰ খানা জেগা প্লেচটো হৈছে ইয়াতে জেগা খানা ক'ত খাম ইয়াতে আগৰ জেগা চৌক এইটো আৰু এইগিলা বস্তু আনিছো দে আৰু এই ইচ্ছা আনি আছে দে লৈ আৰু এইফালে চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ আৰু এইভাগে আমাৰ মাজত আছে ভাস্কৰ পৰিৱেশটো দেখি দি না হা কি কৈছা এই চাহ এইটো দেখা পাইছে আপোনালোকে এইটো কি ধুনীয়া এটা পৰিৱেশ আৰু এই ইয়াতে ধান চান কটা হৈছে এতিয়া এই ইয়াতে হেৰি ওচৰত দিছে আৰু হেৰি গাই গৰু এটা পথাৰত দি দিছে আৰু চাব এটা কি সুন্দৰ এটা ভিউ মানে বেলেগ ভিউ নাই আকৌ আৰু আমাৰ প্লেচটোৰ খাল এটা আছে নাৰকেল গাছ এডাল আছে এডাল আৰু মানে চৌকত পানী আছিল তো আমি চৌকত খান্দি লওঁ খান্দি পেলাই এইটো হেৰি কৰি লওঁ মানে ভাতটো প্ৰথম বহি দিলে মাংস কোনে আপোনালোকে দেখাই পাব দাক লগ পাই আছোঁ কি কৰিছে অলপ চৌকটো বনাই আছোঁ তহঁতেতো নকৰাই মই কৰিব লাগিব এইগিলা দে কৰ কষ্ট চাউলটো দেখুৱাই দিয়ে কিমান আছে চাউলটো হয় না ৰে আৰু গাইছ মানুহ আমি একেতিয়াই নহয় আৰু আহিছে দ্বিতীয় মানুহ আহিছে আৰু কেইটা আহিছে দ্বিতীয় চলি নাম এই গাইছ কি পাগল এই যিহেতু কাম চাম নকৰে অৰ্ডাৰ দি মৰি আছে এইটো চলি দেখছো দে আৰু গাইছ নিজে আকৌ কৰা নাই চাকচোন ঐ ৰেকা কি কৰিছে অৰ্ডাৰ দি আছা যাচোন যা চাউলেন ধুই আনচোন যাচোন যা চাউলেন ধুই আন যা অৰ্ডাৰ দি আছা ধুই আন বহিলি যি যা চাউলেন ধুই আন কি তো গাইছ আজি মানে মই খানা নবনাওঁ মানে আজি খানা বনাওঁ মোৰ পাল্লা পৰা নাই এইফালে কৌশিক আছে মোৰ লগৰে ইয়ে যে খানা বনাব তো গাইছ আমাৰ এতিয়া ভাত হৈয়ে গ'ল মানে কি কৰিম মানে যে মই বনোৱা নাই খানা মানে এনেকৈ থানে বনাই আছে খানা এই আজি বিকাশ দাৱল নবনোৱা খানা আজি থানেক বনাব লৈছোঁ মানে আজি মোৰ গাটো ভাল নহয় বেছিকৈ এনেকৈ মানে দেখা আছে কিবা এটা কবি নেকি কি কম আৰু ভাত হৈ গ'ল আমাৰ
ভাতটো হৈ গ'ল অলপ লাৰি দিছোঁ মই দে হবা আঞ্জাত নিমখ দিবা আছে কম মাল নহবি তো গাইজ এতিয়া আমিতো মানে গাইজ পানী আনিব যাই আছোঁ পানী লাগব না খোৱা পানী তাৰ কাৰণে আমিতো পানী আনিব যাই আছোঁ নে কি দেখা কেঞ্চেল হ'ল আমি এতিয়া তাৰ পৰাই ল'ম ফিল্টাৰ পৰা ল'বি নেকি ল এক বাল্টিং ঢালি দিম আৰু এক বাল্টিং ল'ম কি চিষ্টেম মানে এইটো কি চিষ্টেম ফিল্টাৰ মুখ চাও তাকেতো কলগেট লৈ ল'লো ডাইৰেক্ট পথাৰক লৈ যাই কিনে লগ পাই আছো চাই যাওঁ আৰু খানা মনত লাগি আছে মাংস দেখো মাংস এইবিলাক মাংস আছে আমাৰ ফাইনেলি আমাৰ মাংস কালাৰ হৈ গ'ল ৰান্ধনি চাৱে এবেগে আছে কৌশিক বিকাশ দা নেকি ভাই এটি বিকাশ দা বনছে কিন্তু তো গাইছ দোকান আহি গ'লো এতিয়া হেমন্ত দা এতিয়া আমাক এটা বস্তু দিব আমাৰ লগত পইচা নাই কিন্তু হেমন্ত দা এতিয়া এটা বস্তু দিব এইটো তাৰপিছত পেজ এটা দিব আৰু নেকি হেমন্ত দা লওঁ নেকি এটা পেজ দলে হয় দলে দে এই যেটা আৰু কেপিএফ কৰি লৈ ল'লো নেকি মাৰ কিক মাৰ গাইছ এখন অলপ কিক মাৰিব লাগে তো গাইছ বহি ল'লো ময়ো এতিয়া ডাইৰেক্ট আমি আমাৰ খানা যাই লওঁ মানে গাইছ পেজ এটা কম হৈছিলে পেজ অলপ লগা আছিল চুবে হাবা লাগে চুবে হাবাৰ কাৰণে নাকি গাইছ আমাৰ মানে আঞ্জা কেনেকুৱা কাৰা হৈছে একবাৰ চাব নেকি চাই লওক কেনেকুৱা কাৰা এটা কি বে তো গাইছ এতিয়া আমিতো কলপাতখিনি কাটি লওঁ গাইছ কলপাতখিনি আৰু এইগিলা কলপাত আছে আৰু আমি আগে পিছেও খানা চানা খালি কিবা টেঙা চেঙা খালি ওৰ পৰা কলপাত চলপাত লওঁ আৰু সেয়াই আৰু দেৰা কলপাত কাট হেল্ল' গাড়ী খাই আছে এখন মোৰ গাড়ী এই কেনে আছে মজা গেছ দা আছে এবেগে দক খাই লওক দক আগে তো গাইছ আমাৰ খাওয়াটো হৈ গ'ল আৰু গম পাইছে আমি কি খানা খালো আজি যদি ভিডিঅ ভাল লাগছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবি আৰু উঠাই দি থাকে আমাক অলপ উঠাই দি উঠি দিয়ে দে